প্ৰিয় বন্ধুসকল, জ্ঞান দৰ্শনলৈ আপোনাক স্বাগতম জনাইছোঁ। শিক্ষাৰ লগত জড়িত বিভিন্ন তথ্য পাই থাকিবলৈ চাই থাকিব জ্ঞান দৰ্শন। জ্ঞান দৰ্শনৰ আজিৰ সংখ্যাত আমি ভক্তিবাদৰ ওপৰত আধাৰিত কেইটামান প্ৰশ্নোত্তৰ আলোচনা কৰিম। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভক্তি আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, সপ্তম শতিকা। দ্বিতীয় প্ৰশ্ন, ভক্তি আন্দোলন সৰ্বপ্ৰথম ভাৰতৰ ক'ত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, তামিলনাডু। তৃতীয় প্ৰশ্ন, খ্ৰীষ্টীয় 11 শতিকাত দাক্ষিণাত্যত ভক্তি আন্দোলনৰ মুখ্য পৃষ্ঠপোষক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ, ৰামানুজাচাৰ্য। চতুৰ্থ প্ৰশ্ন, তলৰ কোনবোৰ উক্তি আলভাৰ্ছ আৰু নায়ানাৰসকলৰ সম্পৰ্কত সত্য? ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ, কেৱল 1 আৰু 2। তৃতীয় উক্তিটোত আলভাৰ্ছসকলক শিৱভক্ত বুলি কৈছে। আচলতে আলভাৰ্ছসকল বিষ্ণু ভক্ত আছিল আৰু নয়নাৰসকল শিৱভক্ত আছিল। পঞ্চম প্ৰশ্ন, ৰামানন্দৰ লগত জড়িত কোনবোৰ উক্তি সত্য? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ওপৰৰ সকলো। অৰ্থাৎ তেখেত ব্ৰাহ্মণ পৰিয়ালত জন্ম হৈছিল আৰু ভগৱান ৰামৰ আৰাধনা কৰিছিল, বৰ্ণবাদ আৰু অস্পৃশ্যতা বৰ্জন কৰিছিল, হিন্দী ভাষাত কবিতা ৰচনা কৰিছিল। ষষ্ঠ প্ৰশ্ন, কবীৰৰ গুৰু কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, ৰামানন্দ। সপ্তম প্ৰশ্ন, তলৰ কোনজনে মহাৰাষ্ট্ৰত ভক্তিবাদৰ গুৰি ধৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক, জ্ঞানদেৱ। অষ্টম প্ৰশ্ন, তলৰ কোনটো উক্তিয়ে ভক্তি আন্দোলনক উপযুক্তভাৱে প্ৰকাশ কৰে? প্ৰথম উক্তিটো হ'ল ভক্তি আৰু একাত্মতা, আড়ম্বৰপূৰ্ণ পূজা আৰু চৰম ভক্তিৰ মাধ্যমেৰে মোক্ষ লাভ হয়। দ্বিতীয় উক্তিটোত কৈছে ভক্তি আৰু একাত্মতা, বাধাহীন আৰু পৰম ভক্তিৰ জৰিয়তে ঈশ্বৰক উপাসনা কৰিলে মোক্ষ লাভ হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2, অৰ্থাৎ খটো, কেৱল 2। ভক্তি আৰু একাত্মতা, বাধাহীন আৰু পৰম ভক্তিৰ জৰিয়তে ঈশ্বৰক উপাসনা কৰিলে মোক্ষ লাভ হয়। নৱম প্ৰশ্ন, সুৰ সাগৰ, সাহিত্য ৰত্ন আৰু সুৰ স্বৰাৱলী তলৰ কোনজন ভক্তিবাদী সন্তৰ কবিতা লিপিবদ্ধ হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক, সুৰদাস। দশম প্ৰশ্ন, কোনজন ভক্তিবাদী সন্তক গৌৰাংগ নামে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, চৈতন্যদেৱ। 11 নং প্ৰশ্ন, তলৰ কোনজন সাধুৱে বিশ্বাস কৰিছিল যে প্ৰেম, ভক্তি, গীত আৰু নৃত্যৰ জৰিয়তে এজন ভক্তই ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, চৈতন্যদেৱ। 12 নং প্ৰশ্ন, শিৱাজীৰ সমসাময়িক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ, তুকাৰাম। 13 নং প্ৰশ্ন, কবিৰ কাৰ শিষ্য আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, ৰামানন্দ। 14 নং প্ৰশ্ন, ৰুদ্ৰ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ, বল্লভাচাৰ্য। 15 নং প্ৰশ্ন, ৰাজস্থানৰ ৰাথোৰ ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা কৃষ্ণ ভক্ত তথা অতীন্দ্ৰিয়বাদী কবি হিচাপে প্ৰখ্যাত ভক্তিবাদী প্ৰবক্তাগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ, মীৰাবাই। 16 নং প্ৰশ্ন, নিৰ্গুণ ব্ৰহ্মৰ বিষয়ে তলৰ কোনটো উক্তি সত্য? নিৰাকাৰ গুৰু, আত্মা, নিৰাকাৰ ঈশ্বৰ, সাকাৰ ঈশ্বৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ, নিৰাকাৰ ঈশ্বৰ। 17 নং প্ৰশ্ন, ভাৰতবৰ্ষত ভক্তিবাদৰ অৱদান সম্পৰ্কে তলৰ কোনবোৰ উক্তি সত্য? প্ৰথম উক্তি আছে, ঈশ্বৰ উপাসনাৰ ক্ষেত্ৰত নতুনত্বৰ প্ৰৱৰ্তন, বিভিন্ন দৰ্শনৰ বিকাশ, সমাজৰ আধ্যাত্মিক পৰিৱৰ্তন, প্ৰাদেশিক ভাষাৰ বিকাশ। ভাৰতত ভক্তিবাদ সম্পৰ্কত উপৰোক্ত চাৰিওটা উক্তিয়েই সত্য, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ।
18 নং প্ৰশ্ন কবিৰৰ ভক্তিমাৰ্গৰ কবিতাবোৰক কি বোলা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক দোহা। 19 নং প্ৰশ্ন কোনজন ভক্তিবাদী সাধুক মুছলমানসকলে চুফী সাধক আৰু হিন্দুসকলে ৰাম ভক্ত বুলিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ কবিৰ। 20 নং প্ৰশ্ন তলৰ কোনজন বাল্মীকিৰ অৱতাৰ হিচাপে জনপ্ৰিয় আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ তুলসীদাস। তুলসীদাসে ৰামচৰিত মানস সাধাৰণ মানুহে বুজিব পৰাকৈ স্থানীয় ভাষাত ৰচনা কৰিছিল, যাৰ বাবে তেখেতক সকলোৱে বাল্মীকিৰ অৱতাৰ হিচাপে অভিহিত কৰিছিল। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টোৱে যদি আপোনাক উপকৃত কৰিছে তেন্তে লাইক কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।